ইতিমধ্যে যুৱনেতা ওচমান গনি ডাঙৰীয়া তেওঁ এছডিআৰ বাহিনীৰ সৈতে তেওঁ নিজে লগত থাকি স্পীড বোৰ্ডত তেওঁ নিজে লগত থাকি উদ্ধাৰ কৰি ইতিমধ্যে আনিছে। তেওঁৰ নিজে ক'ব কি ক'ব দাদা, উদ্ধাৰ কৰিছে ইতিমধ্যে আপুনি? প্ৰথমে কালি যিটো মৰ্মান্তিক ঘটনা যোৱাকালি হৈ গৈছিল, কালিৰ পৰা আৰম্ভ কৰি আজি আমাৰ এছডিআৰএফ বাহিনী আৰু বিশেষকৈ লক্ষীপুৰ আৰক্ষী অধীক্ষক পেগু ছাৰ ডাঙৰীয়া, আমাৰ ধুমেৰঘাটৰ ৰাভা ছাৰ ডাঙৰীয়া আৰু বিভাগীয় আৰু স্থানীয় ৰাইজৰ সহযোগত আজি আমাৰ এই কণমানি শিশু আমি মৃত অৱস্থাত উদ্ধাৰ কৰে। আমি সকলো ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে যাতে পৰৱৰ্তী এনেকুৱা ঘটনা নহয় তাৰ কাৰণে আমি সকলোকে সতৰ্ক হ'বলৈ আহ্বান জনাইছোঁ। আৰু আমি এছডিআৰএফৰ যিমান যি উদ্ধাৰকাৰী আমি সিহঁতক ধন্যবাদ জনাইছোঁ। আমাৰ স্থানীয় আমাৰ কি কয় বিটিভিৰ ছেক্ৰেটাৰী জনিত ছাৰ তেখেতকো ধন্যবাদ জনাইছোঁ। আপোনাক আমাৰ মেডাৰ ফালে ধন্যবাদ দিছোঁ। আপুনি যিহেতু উদ্ধাৰকাৰী এইটো আমাৰ দায়িত্ব, এইটো আমাৰ দায়িত্ব। মোৰ লগত আমাৰ আমিৰ হুছেইন ডাঙৰীয়া আছিল আৰু এইটো আমাৰ দায়িত্ব। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগিতা আৰু যিখিনি ক্ষতিপূৰণৰ ব্যৱস্থা আমাৰ চৰকাৰে ৰাখিছে আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিম। আমাৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা পাব। আৰু আমি সকলোকে এইখিনিতে আহ্বান জনাইছোঁ যে এই জিন্দিৰাম নদীৰ পাৰত যিমানখিনি মানুহৰ ঘৰ বাৰী আছে আপোনালোকে সদায় গাৰ্জেনবিলাকক মই অনুৰোধ কৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে দৃষ্টিগোচৰ ৰাখিব যাতে সিহঁতে এই ধাৰাৰ নদীত যাতে গা ধুব নাযায়। আৰু যদিও যায় গাৰ্জেন আপোনালোকৰ লগত থাকিব, আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব, এইখিনি আশা ৰাখিছোঁ। আপোনাক ধন্যবাদ দিছোঁ। আপুনি যিহেতু নিজে এছডিআৰএফ উদ্ধাৰকাৰী সংস্থাৰ সৈতে আপুনি নিজে থাকি নিজেই স্পীড বোৰ্ডত থাকি আপুনি নিজে উদ্ধাৰ কৰি আনিছে। আপোনাৰ জীৱনৰ এইটো হয়তো প্ৰথম অভিজ্ঞতা। নহয় অভিজ্ঞতাই চাওক, আমি কোনো প্ৰশংসা ল'ব খোজা নাই। এইটো আমাৰ দায়িত্ব। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি যিমান কাৰ্যকৰ্তা আছোঁ আমি সকলো সময়তে ৰাইজৰ দুখ দুৰ্গৰ লগত আমি আছোঁ। আমাৰ ইয়াৰ স্থানীয় কণমানি শিশু আমি বহুত মৰ্মান্তিত হৈছোঁ। আমাৰ চকু পানী ওলাই গৈছে। ইমান এটা বাচ্চা শিশু ঈদৰ পিছদিনা এনেকুৱা দুৰ্ঘটনাত পতিত হৈছে। আমাৰ ৰাইজে ইয়াতে সকলো ৰাইজ দেখে কিমান ৰাইজ ওলাই আহিছে, সিহঁতেও সকল পৰিৱেশত আছে। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ এই বাচ্চা যাতে আমাৰ এই শিশু যাতে জান্নাতবাসী হয় এইটোৱে কামনা কৰিছোঁ। হয়, ধন্যবাদ দিছোঁ আপোনাক। প্ৰিন্স মিডিয়া ল'ৰা ছোৱালীৰ ফালৰ পৰা।